হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এফালে যাবলৈ ওলাইছোঁ, মানে আমাৰ ইয়াতে যিহেতু যোৰহাটতো একমাত্ৰই বাৰু, কিন্তু উজনি অসমৰ একমাত্ৰ ৱাটাৰ পাৰ্ক আমাৰ ওচৰতে খুলিছে। ভাবিলোঁ এবাৰ আপোনালোকক এনেই দেখুৱাই আনো। এতিয়ালৈকে অ'পেনিং হোৱা নাই, অ'পেনিং হ'বহে বাৰু। এতিয়া আমি তালৈ যাওঁ ব'লক, তাৰপিছত আপোনালোকক তাৰপৰা ডিটেইলছখিনি ক'ম বাৰু। এতিয়ালৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এতিয়া চাওক, আমি এতিয়া পাই গৈছোঁহি বৰ্তমান, আৰু এইখনেই হৈছে ইয়াৰ গেটখন, একুৱা কিংডম ৱাটাৰ পাৰ্ক। দেখিছেনে? আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে যিহেতু বেছি এইখন ভাল হ'ব, আৰু সেইকাৰণে সৰু ল'ৰা ছোৱালী কিবাকিবি ভাল পোৱা এইবোৰ কাৰ্টুনৰ ছবিবোৰ ইয়াত অংকন কৰি থৈছে। আৰু যিহেতু ভিতৰত কাম চলি আছে, সেইকাৰণে এইবোৰ গাড়ী মটৰ বাহিৰত ধেৰ আৰু আছে কোনোবাই। এতিয়া আহক আমি ইয়াৰ ভিতৰলৈ সোমাই যাওঁ। আৰু ভিতৰলৈ সোমাই যোৱাৰ আগতে এইটো হৈছে টিকট দিয়া ঘৰ। ইয়াতে আপোনালোকে যেতিয়া অ'পেনিং কৰিব তেতিয়া মানে টিকট ল'ব পাৰিব। আৰু ইয়াতে যিহেতু টিকটৰ ডাঙৰ মানুহৰ মূল্য 500 টকা আৰু সৰু ল'ৰা ছোৱালী 400 টকা। আৰু এতিয়া এয়া চাওক, আমি ভিতৰলৈ সোমাই আহিলোঁ। এইখন হৈছে একুৱা কিংডম ৱাটাৰ পাৰ্ক। ইয়াৰ কাম চলি আছে দ্ৰুত গতিত, যিহেতু 5 তাৰিখে অ'পেনিং কৰাটো ফাইনেল হৈছে। আৰু আজি যিহেতু 1 তাৰিখ, এয়া চাওক। কিমান যে ধুনীয়া! চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে দেখিবলৈ। আৰু এয়া চব ধুনীয়া ধুনীয়া ছোৱালীবিলাকে ইয়াত কাম কৰি আছে। এইবিলাক কি সুন্দৰ লাগিছে চাওকচোন। আৰু এয়া চাওক, এইফালৰ পৰা এয়া ৱেলকাম লিখা আছে যে এইফালেদি এনেকৈ উঠি গৈ, আৰু এইফালে আপোনাৰ একেবাৰে এই ওপৰেদি এইফালে চিৰিয়েদি উঠি গৈ এফালে গৈ একদম এই ভিতৰৰ এই চুঙা নিচিনা এইকেইটা দি চুচৰীয়া পানীত পৰিহে দিয়ক। আৰু গৰমত যে কেনেকুৱা মজা লাগিব বা! ৰাইজে যথেষ্ট ভাল পাব। গুৱাহাটীলৈ গৈ একলেণ্ড চোৱাতকৈ আমাৰ ওচৰতে যিহেতু এয়া ৱাটাৰ পাৰ্কখন খুলিছে, খুবেই সুন্দৰ হৈছে। আৰু এয়া চাওক, ইয়াত এয়া পানীৰ এয়া মানে ছিষ্টেমবোৰ, আৰু এইবিলাক পাইপ চাইপ লগাই থোৱা আছে। এয়া হৈছে মটৰ, এইকেইটা চব 4-5টা নে 6টা মটৰ লগাই থোৱা আছে। এইবোৰ পানীবোৰ এনেকৈ গৈ এইফালে ফিল্টাৰ হয়, ফিল্টাৰ হোৱাৰ পিছত আকৌ এইফালে এনেকৈ আহে। আৰু এইটোতো হয়তো ইয়াত পানী দিব নেকি, সেইটো এতিয়ালৈকে পানী ইয়াত দিয়া হোৱা নাই, সেইকাৰণে গম পোৱা নাই। পানী দিব চাগে ইয়াতো। দিছে এই ৰিং নিচিনাকেইটা, ইয়াতো ল'ৰা ছোৱালীয়ে খেলি পেলি ঘূৰিব পাৰিব। মুঠতে চব পানীৰে খেল। আৰু এইফালেদি গৈ আছোঁ। এইবিলাক এতিয়া মানুহ চাবলৈ দিছে মানুহক, তথাপিও এইবোৰ সোমোৱা এইকেইদিন বন্ধ কৰি থৈছে, যিহেতু ইয়াত এইবোৰ বনাই থকা হৈছে। অ'পেনিং কৰিবলৈ আৰু বেছি দিন নাই। তেতিয়াহ'লে অ'পেনিং হোৱাৰ পিছত আপোনালোকে নিশ্চয় আহিব ইয়ালৈ, আৰু এদিন আহি ইয়াত দিনটো উপভোগ কৰিবহি। যথেষ্ট ভাল পাব, ল'ৰা ছোৱালীয়েও ভাল পাব, ডাঙৰ মানুহো ভাল পাব। এইবিলাক চব এতিয়া পানী দি থৈছে, আৰু দিব চাগে পানী। এয়া চাওক, এইটো বহুত ওখ, একদম এই চিৰিয়েদি ওপৰলৈ উঠি গৈ তাৰপৰা একদম উঠি আৰু একদম বাগৰি আহি ইয়াত পৰি দিয়ক। আৰু মজা লাগিব। আমাৰ মানুহজনে মাজে মাজে ভিডিঅ' মানে কি কয়, ফটো লৈ আছে, কিবাকিবি কৰিছে। আৰু এইবোৰ মানুহে ইয়াত চাফ চিকুণ কৰি আছে, যিহেতু এইবিলাক কিবাকিবি লেতেৰা হৈ আছে, এইবোৰ চাফা কৰিছে। সৰু মৰু একলেণ্ডখনে আৰু
আৰু ইয়াৰ লোকেশ্যনটো মই আপোনালোকক দি দিম বাৰু আহিব পৰাকৈ। পানীবোৰ দেখি এনেই পানীত সোমাই থাকোঁ যেন লাগিছে। ইমান সুন্দৰ লাগিছে যে এইবোৰ চব, এইবোৰ একদম সৰু ল'ৰা ছোৱালীৰ কাৰণে সেইফালেদি উঠি আহি এইফালেদি এনেকৈ আৰু চুঁচৰি কৰি দিব পাৰে, বা এইফালেদি ৰিং টাইপৰ এইটো আছে অকোৱা পকোৱা, এইটো স্লাইডাৰ টাইপৰ। এইবিলাকৰ নাম চাম বৰ বিশেষ মই নাজানো কাৰণে আপোনালোকক মোৰ নিজৰ ভাষাত বুজাই দিছোঁ। আৰু এইখনে হৈছে আমাৰ যোৰহাটৰ একমাত্ৰ, যোৰহাটৰ বুলি নহয় উজনি অসমৰ বুলি ক'ব লাগিব, উজনি অসমৰ একমাত্ৰ ৱাটাৰ পাৰ্ক। আৰু ইয়াৰ লোকেশ্যনটো মই আপোনালোকক দি দিছোঁ যে ইয়াত আহিবলৈ হ'লে আপোনালোকে মৰিয়নিৰ ফালৰ পৰা আহিলে মৰিয়নি পুলিচ পইণ্টৰ পৰা 6 কিলোমিটাৰ ভিতৰলৈ সোমাই আহিব লাগিব। আৰু পুলিচ পইণ্টৰ পৰা যোৰহাটৰ ৰাস্তাত 6 কিলোমিটাৰ অহাৰ পিছতে যিটো কাঠকটীয়া তিনিআলি পাব, এই তিনিআলিটোৰ পৰা সোমাই গৈ প্ৰায় 1 কিলোমিটাৰমান যোৱাৰ পিছতে আপোনালোকে এই ৱাটাৰ পাৰ্কখন দেখিবলৈ পাব। আৰু যোৰহাটৰ ফালৰ পৰা আহিলে যোৰহাটৰ পৰা প্ৰায় 11 কিলোমিটাৰ অহাৰ পিছতে আপোনালোকে সোঁ চাইডে মানে কাঠকটীয়া তিনিআলিটো পাওঁতে সোঁ চাইডে যিটো ৰাস্তা সোমাই গৈছে তিনিআলিটোৱেদি সেইখনো সোমাই আহিয়ে 1 কিলোমিটাৰমান গ'লেই আপোনালোকে ৱাটাৰ পাৰ্কখন দেখিবলৈ পাব। আপোনালোকৰ এড্ৰেছটো দি দিছোঁ। আৰু এইটো গুগল মেপতো এইটো চাৰ্চ আহি গৈছে, আপোনালোকে গুগল মেপতো চাৰ্চ কৰি ইয়াৰ বিষয়ে ডিটেইলছ জানিব পাৰে। আৰু সৰু ল'ৰা ছোৱালীৰ 400 টকা আৰু ডাঙৰ মানুহৰ 500 টকা এণ্ট্ৰি ফিজ। আৰু সৰু ল'ৰা ছোৱালী মানে বয়স হিচাপত নহয়, তাৰ হাইটটো হিচাপতহে তাৰ মানে পইচাটো লোৱা হ'ব। এতিয়া সেইটো হাইটটো কিমান সেইটো মই নাজানো। আৰু এইবিলাক চব ডাষ্টবিন পেক হৈয়ে আছে, এইবোৰ ধুনীয়া ধুনীয়া ডাষ্টবিন হয়। এইবোৰ লগাব ক'ৰবাত আৰু ফিটিং কৰা নাই এতিয়ালৈকে, কৰিব আৰু 2 এদিনতে। যিহেতু 5 তাৰিখে অ'পেনিং হ'ব বুলি তাৰ পৰা গম পাই আহিছোঁ। আপোনালোকে নিশ্চয় আহিব আৰু ইয়াত উপভোগ কৰিব। আৰু এইখন হৈছে কেণ্টিন হয়, ইয়াতো এয়া এনেকৈ ৰাখিছে আৰু ইয়াতে চাগে মুকলিকৈ খোৱা বোৱাৰ ব্যৱস্থা কৰিব নেকি, সেইটো মই ইমান গম নাপালোঁ। আৰু যিহেতু কেণ্টিন বুলি এখন গম পাই আহিছোঁ, ইয়াতে আপোনালোকে চাগে খোৱা বোৱাও কৰিব পাৰিব। আৰু এয়া চাওক আকৌ এবাৰ দেখুৱাই দিছোঁ, খুবেই ধুনীয়া এটা পৰিৱেশ, খুবেই ভাল লগা এটা পৰিৱেশ। তেতিয়াহ'লে নিশ্চয় আপোনালোকে আহিব আৰু ইয়াত উপভোগ কৰিব ৱাটাৰ পাৰ্কখন। তেতিয়াহ'লে এইখিনিতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এই মোৰ নতুন চেনেলটো মানে মোৰ ছেকেণ্ড চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া আপোনালোকে মোৰ নতুন ভিডিঅ'বিলাক পাই থাকিব। বাই বাই।